আধাৰ কাৰ্ড থাকিলে কৰিব লাগিব ডকুমেণ্ট আপডেট। যদি আপোনালোকে ডকুমেণ্ট আপডেট নকৰে তেনেহ'লে কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব। আপোনাৰ যিটো আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু মেছেজ আহি যাব ডকুমেণ্ট আপডেট, বায়োমেট্ৰিক আপডেট। আপোনাৰ আধাৰ কাৰ্ডত যি আপডেট চাই আপোনালোকে কিন্তু আপডেট দিব লাগিব। মেছেজ আহিব এনেকুৱাকৈ, যি আপডেট চাই আপোনালোকে ইয়াত লিখা আহি যাব ডকুমেণ্ট বায়োমেট্ৰিক আপডেট। যদি আপোনালোকৰ ডকুমেণ্ট আপডেট আহি যায় তেনেহ'লে কিন্তু আপোনালোকে আৰু আধাৰ কাৰ্ডৰ চেণ্টাৰত যাব নালাগে। আপোনালোকে ঘৰত বহি আপোনাৰ ডকুমেণ্টটো আপডেট কৰিব পাৰিব। কেনেকৈ আপডেট কৰিব মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াত চাৰ্চ কৰিব আপোনালোকে UIDAI, যিটো 1 নম্বৰত অপশ্যন আহি যাব। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব। ইয়াত লেংগুৱেজ দিয়া আছে। আপোনালোকে যিটো লেংগুৱেজত পৰ্টেলটো খুলিব বিচাৰে আপোনালোকে ইয়াত এইটো লেংগুৱেজৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত পৰ্টেলটো খোল খাই যাব এনেকুৱাকৈ। ইয়াত কিছুমান অপশ্যন আহি যাব। আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব বহুতো অপশ্যন দিয়া আছে। আপোনালোকে ইয়াত যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব যিটো তলত দিয়া আছে আধাৰ আপডেট ষ্টৰী, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ খোল খাই যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত এটা অপশ্যন দিয়া আছে লগ ইন। আপোনালোকে এতিয়া লগ ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট ইয়াত এটা অপশ্যন আহি যাব ইণ্টাৰ আধাৰ। ইয়াত চাব দিয়া আছে ইণ্টাৰ আধাৰ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব দিয়া আছে কেপচা, যিটো ইয়াত কেপচা দিয়া আছে আপোনালোকে সেইটো কেপচা ইয়াত বহাই দিব। যি কেপচা আহে কেপচাটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব দিয়া আছে চেণ্ড OTP। আপোনালোকে এতিয়া চেণ্ড OTPৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু OTP আহি যাব, আধাৰ OTP। আপোনালোকে সেইটো OTP সেইটো ঘৰত বহাই দিব, ইণ্টাৰ OTPটো বহাই দি ইয়াত চাব দিয়া আছে লগ ইন। আপোনালোকে এতিয়া লগ ইনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আধাৰ কাৰ্ড নম্বৰ, কেপচা আৰু OTP। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ প্ৰফাইলটো খোল খাই যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ যিকোনো আপোনালোকে চেঞ্জ কৰিব বিচাৰে, আধাৰ কাৰ্ড ডাউনলোড, PVC কাৰ্ড অৰ্ডাৰ, অনলাইন আপডেট ছাৰ্ভিচ, আপোনালোকে ইয়াৰ পৰা বহুতো কাম কৰিব পাৰিব। এতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ ডকুমেণ্টটো কেনেকৈ আপডেট কৰিব, এতিয়া আপোনালোকে সকলোৰে তলত আহি যাব। ইয়াত চাব দিয়া আছে ডকুমেণ্ট আপডেট। আপোনালোকে এতিয়া সেইটোৰ ওপৰত ক্লিক কৰিব। ডকুমেণ্ট আপডেটৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত কিন্তু আৰু এটা অপশ্যন আহি যাব। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে বেক, 2 নম্বৰ দিয়া আছে নেক্সট। ইয়াত কিন্তু গাইডলাইন দিয়া আছে আপোনালোকে কেনেকৈ ডকুমেণ্টটো আপলোড কৰিব লাগিব। ইয়াত সকলো প্ৰচেছ লিখা আছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু ফিজ কিমান টকা দিব লাগিব ইয়াত সকলো দি আছে, আপোনালোকে ভালকৈ চাই ল'ব। তাহলে ইয়াত চাব দিয়া আছে নেক্সট, আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াত আৰু এটা অপশ্যন আহি যাব এনেকুৱাকৈ, আপোনালোকে আৰু এবাৰ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া ইয়াত আৰু এটা পেজ এতিয়া খোল খাই যাব। অলপমান লোডিং ল'ব এনেকুৱাকৈ, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ সকলো আহি গৈছে। আপোনাৰ নাম, ফাদাৰ্ছ নাম, এড্ৰেছ সকলো আহি গৈছে। আপোনালোকে সকলো এবাৰ চাই ল'ব সকলো ঠিকে আছেনে নাই। যদি সকলো ঠিক আছে তলত চাব ইয়াত এটা আই ভেৰিফাই আহি যাব, আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে কি ডকুমেণ্ট আপলোড দিব ইয়াত অপশ্যন আহি যাব। ইয়াত টিক মাৰ্ক দিব, অলপমান তলত আহি যাব। আপোনালোকে ইয়াত গাইডলাইন ফৰ আপলোড ডকুমেণ্ট, ইয়াত চাব তলত অপশ্যন আহি যাব JPG, PNG আৰু PDF। আপোনালোকে ইয়াত যিকোনো ফটো বা PDF কৈ আপোনালোকে ইয়াত আপলোড দিব পাৰিব। ইয়াত চাব এইটো ডকুমেণ্ট। এতিয়া আপোনালোকে কি ডকুমেণ্ট দিব বিচাৰে সেইটো ডকুমেণ্ট আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট যদি ভোটাৰ ID কাৰ্ড দিয়ে আপোনালোকে ইয়াত
ভোটাৰ আইডি কাৰ্ডটো ছিলেক্ট কৰি ল'ব। আপোনালোকে ফাৰ্ষ্ট যি ডকুমেণ্ট দিব বিচাৰে সেইটো ডকুমেণ্ট আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। তাৰপিছত আহি যাব 2 নম্বৰ ডকুমেণ্টটো। আপোনালোকে 2 নম্বৰত কি ডকুমেণ্ট দিব ছেম ছিষ্টেম আপোনালোকে ইয়াত 2 নম্বৰ ডকুমেণ্টটো ছিলেক্ট কৰি ল'ব। আপোনালোকে ডকুমেণ্টৰ ফটো বা PDF কৰি আপোনালোকে ইয়াত আপলোড দিব লাগিব। যদি আপোনালোকে PDF বনাব নাজানে, PDF কেনেকৈ বনায় মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ডকুমেণ্টৰ PDF বনাই ল'ব। এতিয়া আপোনালোকে ডকুমেণ্টটো ইয়াত আপলোড দি দিব এনেকুৱাকৈ। ডকুমেণ্টটো আপলোড দি ইয়াত চাব তলত অপশ্যন আহি যাব। ইয়াত ডকুমেণ্টটো ইয়াত দেখুৱাই দিব আপোনালোকক। তলত যাব ইয়াত এটা বক্স আহি যাব। আপোনালোকে সেইটো বক্সত টিপমাৰ্ক দিব। টিপমাৰ্ক দি আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে ইয়াত 25 টকা এটা ফিজ পে' কৰিব লাগিব। তেতিয়াহে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হ'ব, নহ'লে কিন্তু ছাবমিট নহ'ব। আপোনালোকে সকলো ডকুমেণ্ট এনেকুৱাকৈ আপলোড দি ইয়াত আপোনালোকে 25 টকা এটা ফিজ কাটি দিব। ফোনপে' গুগল পে' আপোনালোকে ATM কাৰ্ড যি দি আপোনালোকে ফিজটো কাটিব বিচাৰে আপোনালোকে সেইটো দি ফিজটো কাটি দিব। তেতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছফুল হৈ যাব। এনেকুৱাকৈ আপোনালোকে ঘৰত বহি আপোনাৰ আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেট কৰিব পাৰিব আপোনাৰ মোবাইলৰ জৰিয়তে অতি সহজে। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডটো ডকুমেণ্টটো আপডেট হ'ল নে নহ'ল মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আজিৰ ভিডিঅ' ইমানেই আছিল।